নমস্কাৰ ৰিমচিম বৰ্ষা চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আজি বিহু, গতিকে বিহু বুলি ঘৰটো অলপ ডেকৰেশ্যন কৰিছোঁ, তাকে দেখাবলৈ লৈছোঁ। বাৰান্দাৰ চেয়াৰখনৰ কভাৰটো পুৰণা হৈ গৈছিলে, ঘৰতে এটা চিলাই ল'লোঁ। এইটো অনলাইনত আনিছিলোঁ, হেঙিং, মোৰ বৰ ভাল লাগে। ড্ৰয়িং ৰুমতো এখন নতুন পৰ্দা লগাইছোঁ, এইখনো অনলাইনতে আনিছিলোঁ। বৰ বিশেষ সজোৱা নাই, তথাপিও এইটো কৰ্ণাৰত দুপাহ কপৌ ফুল দি সজাইছোঁ এখন শৰাইৰ ওপৰত। এটা খুব ধুনীয়া সুগন্ধ আহি আছে। এনেধৰণে কপৌ ফুল দি সজালে বহুত ধুনীয়াও লাগে। কপৌ ফুল যিহেতু ছিঙি আনিবৰ মন নাযায়, তথাপিও বিহু বুলি সজাইছোঁহি আৰু। চেণ্টাৰ টেবুল, মোৰ ল'ৰাটোৰ এখন পুৰণা টঙালি আছিলে, তাক এনেধৰণেৰে সজাই দিছোঁ চেণ্টাৰ টেবুলখনত। আৰু ইয়াতে ফ্ৰেছ ফুল দিছোঁ আৰু এটা এইটো শংখ। এখন ঘৰতে বনোৱা পেইণ্টিং। এইটো আমাৰ ছিটিং ৰুমেই হয়, বৰ এটা ডেকৰেশ্যন কৰা নাই, তথাপিও অলপ দেখাই দিছোঁ আৰু। এজোপা পিচ লিলি এজোপা ৰাখিছোঁ। বিশেষকৈ মই ঘৰত বেছিকৈ ফ্ৰেছ ফুলবোৰ ভিতৰত ৰাখোঁ, তেতিয়া কোনো ৰুম স্প্ৰেৰ প্ৰয়োজন নহয়। কাঁহৰ কাঁহী এখনৰ ওপৰত এনেধৰণে এটা গঁঠি দি তাত ফ্ৰেছ ফুল দি সজাইছোঁ। মোৰ পুৰণা বিশেষকৈ কাঁহৰ বাচন বৰ্তনবোৰ বৰ ভাল লাগে। আৰু এটা এনেধৰণে জাপি দি থৈছোঁ, দুটা জাপি পিতলৰ, সেইখন অৰ্কিড দি পেলাই বনাই দিয়া হৈছে। ঘৰৰ অৰ্কিড হয়, ফটো বনাই আনিছোঁ এনেধৰণে, বহুত ধুনীয়া লাগিছে চব। এটা ঘুমুৰা পৰি আছে তাত, আৰু এজোপা ইয়াতে ফ্ৰেছ ফুল এজোপা ৰাখিছোঁ এটা ঢোলৰ ওপৰত। এইখিনিত এজোপা ব্ৰকেন হাৰ্ট ৰাখিছোঁ। যিহেতু এজোপা ফুল ইনডোৰ আউটডোৰ চবতে থ'ব পাৰি। আৰু এজোপা এইটো এটা পিতলৰ কলহ, ইয়াতে এনেধৰণে ফুল দি ৰাখিছোঁ। পুৰণা বস্তুবোৰ এনেই পৰি থাকিলে বেয়া লাগে, আজিকালি যিহেতু এইবিলাক বস্তু ব্যৱহাৰ নহয়। এই দুখন বিচনী এনেধৰণে ৰাখিছোঁ। সজোৱাটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনালে ভাল পাম। আৰু আজিলৈ ইমানতে সামৰিছোঁ।